গাইজ আজি মই ফাইনেলি ডেটত গৈ আছো সি মোক লৈ সঁচাকে বহুত বেছি চিৰিয়াছ কালি ৰাতিও মোক সি স্নাইপাৰ 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 ৱাইফি ৰিলটো পঠাইছে জানেনে আৰু তলত লিখিছে এই ট্ৰেইনটো মোৰ ইমান ক্ৰিঞ্জ লাগে কিন্তু সি মোক পঠাইছে ৱাইফি ৰিল দেট ক্লিয়াৰলি মিনছ যে সি মোক ৱাইফি বনাব খুজিছে এনিৱে মোৰ তাতনো ৰিজেক্ট কৰিবলগীয়া কি আছে আই এম পাৰফেক্ট ইমান ফ্ৰিজি হেয়াৰ জাষ্ট মই ডেটত যোৱাৰ আগতে এইটো ইউনিভাৰ্চৰ চাইন নহয়তো যে মই ইয়াক ডেট কৰিব নালাগে কিন্তু মইতো এনেও সদায় ৰেড ফ্লেগছ আৰু টক্সিক ট্ৰেইটছ ইগন'ৰে কৰোঁ তো আজিও মই চব চাইন্স ইগন'ৰ কৰিম আৰু সেইটোৱে কৰিম যোনটো মোৰ মনে কৈছে লাগিলে পিছত জীৱনটো কান্দিয়ে থাকোঁ এনিৱে ফ্ৰিজ মেনেজ কৰাটোতো মোৰ লেফ্ট হেণ্ড গেম হয় মানে বাই হাত কা খেল মিট মাই চিক্ৰেট ৱেপন লিভন চিৰাম ইয়াৰে অকণমান লগোৱাৰ লগে লগে চুলিখিনি ইনষ্টেণ্টলি মেনেজেবল হৈ যায় আৰু দেখিছেনে মোৰ চুলিখিনি কেনেকুৱা স্মুথ এণ্ড ফ্ৰিজ ফ্ৰী কৰি দিলে इस सीरम टू वेट मुझकेও कम मैंने कम पैसे ना हो सुपर लाइट वेट तुम्हारा कोई हक नहीं बनता कि तुम इतनी खूबसूरत लगो लुक एट दैट शाइन ही सके आज सनग्लास पिनी है मोर सुली किनी साब पारिबा ऑल सेट लुकिंग गुड एंड रेडी फॉर माय डेट এটা গৈ থাকো দেৰি হলে আকৌ কিজনে কি বেয়াই পায় বাই আপোনালোকেও ট্ৰাই কৰক লিভন ফৰ সালন স্মুথ হেয়াৰ এট হোম